দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ। এইবাৰ চুৰিকাণ্ড সংঘটিত হ'ল ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং অৰিয়ান্তলী গাঁৱৰ আব্দুল চৰকাৰৰ ঘৰত। নিশা প্ৰায় ১ মান বজাত ৩টা চোৰে উপদ্ৰৱ চলাই আব্দুল চৰকাৰৰ বাসগৃহত। ৩টা বেলেগ বেলেগ গৃহত খিন্দি খান্দি প্ৰৱেশ কৰে আৰু লৈ যায় এটা মোবাইল আৰু নগদ ১৫,০০০ টকা। বাইক লৈ পলাই যোৱাৰ চেষ্টা কৰোঁতেই উমান পায় ঘৰৰ মানুহে উমান পোৱাত চোৰকেইটা পলায়নৰ চেষ্টা কৰে যদিও শাৰীৰিকভাৱে কিছু অসুস্থ হৈ থকা ছফৰউদ্দিন নামৰ চোৰটোক ওচৰ চুবুৰীয়াৰ তৎপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু আন 2টা চোৰ পলাই যায়। উক্ত ঘৰটোৰ পৰা প্ৰধানত বাইক চুৰি কৰিবলৈ আহিছিল বুলি কৰায়ত্ব কৰা চোৰটোৰ পৰা জানিব পৰা যায়। ইয়াৰ পূৰ্বেও আব্দুল চৰকাৰৰ ঘৰৰ পৰা এহাল বলদ গৰু চোৰে লৈছিল। কৰায়ত্ব কৰা ছফৰউদ্দিন নামৰ চোৰটোৰ ঘৰ নগাঁও জিলাৰ আমবাগানত বুলি জানিব পৰা যায়। স্থানীয় চোৰৰ সহযোগতে আমবাগানৰ পৰা চুৰি কৰিবলৈ আহিছিল ছফৰউদ্দিন। পৰৱৰ্তী সময়ত চোৰটোক স্থানীয় প্ৰশাসনক গতাই দিয়ে ৰাইজে। দিনক দিনে চোৰৰ উপদ্ৰৱ এনেদৰে বাঢ়ি যোৱাত সাধাৰণ জনজীৱন হৈ পৰিছে আতংকময়। ঢেকীয়াজুলিৰ পৰা নাজমল হুছেইনৰ ৰিপৰ্ট, খবৰ এনি।